তো গাইজ ওয়েলকাম টু মাই চেনেল। ঝাৰগাঁৱৰ শৰণীয়াসকলৰ জাতীয় উৎসৱ বাঘ গোঁসাই উৎসৱৰ প্ৰিপেয়াৰেশ্যন চলি আছে। যাব পৰা নাই, কিমান কি আগবাঢ়িলে, বহুত ব্যস্ত। এতিয়া গৈ আছোঁ, কিমান কি আগবাঢ়িলে চাওঁগৈ, আপোনালোককো দেখুৱাই আছোঁ। চব বুঢ়া গাড়ী লৈ আহিলোঁ, যাওঁ এইফালে, আৰু মোৰ লগত আছে এইজন ব্যক্তি যিজনে সদায় থাকে। গতিকে লেটছ গ'। তো গাইজ পালোহি আমি এতিয়া গন্তব্য। এয়া চাই লওক, অলপ বহুত কাম বাকী আছে বাৰু। This is the poster of কেন্দ্ৰীয় বাঘ গোঁসাই উৎসৱ শৰণীয়া কছাৰী। So guys, এইটো হৈছে মন্দিৰ। এইফালে আছে অতিথিশালা, য'ত অতিথিসকলে বহিব। বহুত ধুনীয়াকৈ বনাইছে এইটো। এবাৰ প্ৰত্যেক বছৰে ধুনীয়াকৈ বনায় এইটো। এখন ব্ৰিজ বনাইছে। এই ব্ৰিজখনেৰে অতিথিশালাত যাব পাৰি। তাৰপিছত এইফালে আছে ষ্টেজ। এয়া আমি আহিলোঁ ভিতৰত। অ' মাই গড, জাপি নিচিনাকৈ বনাইছে ন? গতিকে ভাল লাগিছে, সকলোৱে আহিব, লগ পাম। ঝাৰগাঁৱত হ'ব। চ' গাইজ মই আছোঁ এতিয়া ব্ৰিজৰ ওপৰত। ওপৰৰ পৰা চব কি? চ' গাইজ এইখনে হৈছে সৰু ঝাৰগাঁও টাউন। তাৰপিছত তাৰ কাষতেই আছে চব এইখিনি। তাৰপিছত এইখন গেট, মেইন গেট হ'ব ইয়াতে। এইফালে যাব লাগিব। গুলি এতিয়া আমি গৈ আছোঁ। বাই বাই।